একদম ভাল লাগিছে মজা এপ্ৰুভ মাই এপ্ৰুভ গা একেবাৰে বেয়া যোৱাকালি ৰুমত আহিলোঁ জ্বৰ চৰ্দি কাহ উপায় নাই আজি ডিউটি আছে ফাৰ্ষ্ট ইয়াৰৰ এক্সাম আছে চ' ডিউটি কৰিব লাগিব একদম মানে বিষ হৈ আছে একদম কফ জমা হৈ বিষ হৈ গৈছে একদম আৰু এতিয়া ডিউটি কৰি ভাবিছোঁ আজি আকৌ ঘৰলৈ যাম যিহেতুকে ইয়াত অকলে থাকিবলৈ ভাল নালাগে তো আৰু নেক্সট এক্সামৰ মাজত বহুতকেইটা বন্ধ আছে সেইকাৰণে আকৌ ঘৰলৈ যাম আৰু পৰীক্ষাৰ পিছত এতিয়া কলেজলৈ যাওঁ 9টাৰ পৰা যিহেতুকে এক্সাম আছে তো লগ পাই আছোঁ এতিয়া আকৌ যাব ওলাইছোঁ ঘৰ আহিলোঁ কলেজৰ পৰা আহি ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু এতিয়া ঘৰলৈ যাওঁ একদম চৰ্দি লাগি আছে মাস্ক লাগিবই যাই ঘৰত লগ পাই আছোঁ এয়া গাড়ীত বহি আছোঁ নেযায়হে গাড়ীখন আৰু ঘৰ গৈ দেখিছোঁ মই আৰে বাহ মায়ে মাছ আনি থৈ দিছে আৰু ইফালেচোন এইটো কি হয় আচ্ছা ব্ৰকলিৰ ষ্টেম হয় অ'কে দেন এতিয়া কি বনাওঁ কিবা এটাতো বনাব লাগিব অ'কে মাছৰ কাৰণে বহুত ধুনীয়া এটা আইডিয়া পাই গৈছোঁ যিহেতুকে মোৱা মাছ পুৰি বা পিটিকা কৰি খাওঁ কিবা এটা কৰিম বাকী ব্ৰকলিখিনিৰ বাবে কিবা এটা আইডিয়া উলিয়াব লাগিব বাকী কি আইডিয়া উলিয়াওঁ আৰু কি বনাওঁ আপোনালোকক দেখুৱাই আছোঁ গতিকে চাই থাকিব আকৌ ৱেলকাম টু মাই হোম কিটচেন অৰ্থাৎ মই ঘৰত আছোঁ চ' ঘৰৰ কিটচেনতে এতিয়া খানা বনাওঁ আৰু মই একদম আপোনালোকৰ চেফ সন্ধিয়া ৰেডি হৈছোঁ আৰু এয়া ৰেডি কৰিছোঁ ব্ৰকলি ষ্টেমখিনিৰ কাৰণে বগা তিল আৰু ইয়াতে এজ ইউজুৱেল জলকীয়া নহৰু আৰু পিঁয়াজ আৰু এই দুইখিনিক এতিয়া মই পেষ্ট কৰিম আৰু তাৰপিছত বনাই আছোঁ ব্ৰকলি ষ্টেম অ' মা চাওক পূৰা পাৰ্পল হৈ গৈছে পিঁয়াজৰ কালাৰ একদম ধুনীয়াকৈ আহি গৈছে মই কিন্তু একদম পূৰা মিহি পেষ্ট কৰা নাই অলপ অলপ খহটা হৈ থাকিবলৈ দিছোঁ চ' এইখিনি দি বনাওঁ এতিয়া চৰা কেৰাহীত তেল দিলোঁ আৰু তাতে মই কেইটামান সৰিয়হ ফুটা দিলোঁ সৰিয়হ ফুটালে কিন্তু মই ঢাকনি দি দিওঁ বৰ ভয় লাগে নহ'লে তাতে সেই পেষ্টখিনি ধুনীয়াকৈ ঢালি ল'লোঁ আৰু পেষ্টখিনি ধুনীয়াকৈ তাৰপিছত ভাজি লৈ তাতে হালধি নিমখ সেইখিনি দিলোঁ আৰু মই তাতে বেলেগ বিশেষ একো মছলা দিয়া নাই অকণমান ঘৰতে মায়ে গুড়ি কৰি থোৱা গৰম মছলা আছিলে সেয়া অলপ দিলোঁ আৰু জিৰা দিলোঁ তাৰ বাহিৰে বেলেগ বাৰু একো দিয়া নাই আৰু সেইখিনি ধুনীয়াকৈ তেল বিৰিঙি যোৱালৈ পকাই লোৱাৰ পিছত অৰ্থাৎ সিজাই লোৱাৰ পিছত তাতে বইল কৰি থৈ দিয়া ব্ৰকলিৰ ঠাৰিখিনি দি দিম আৰু ব্ৰকলিৰ ঠাৰিখিনি অলৰেডি যিহেতুকে বইল হৈয়ে আছে সেইকাৰণে বেছি টাইম তাক নেলাগে আমি ভিডিঅ' বনাওঁতে যিহেতুকে কাটি কাটি বনাওঁ গতিকে এনেকুৱা লাগে বহুত সোনকালে হৈ গৈছে নহয়নে তো ইয়াতো মই সেনেকৈ বহুত চুটিকেই বনাই দেখুৱাইছোঁ ব্ৰকলি ঠাৰিখিনি ধুনীয়াকৈ তাতে দি দিলোঁ আৰু পানী কিন্তু মই অলপো ব্যৱহাৰ কৰা নাই এইখিনি যিহেতুকে বইল হৈয়ে আছে ধুনীয়াকৈ কম জুইত সিজালে সিজিয়ে যায় 3বাৰমান ঢাকন মাৰি কম জুইত সিজোৱাৰ পিছত ব্ৰকলি ঠাৰিখিনি অৰ্থাৎ চৰচৰিখিনি ধুনীয়াকৈ ৰেডি হৈয়ে গৈছে এইখিনি হৈছে মায়ে ঘৰত বনোৱা গৰম মছলা আৰু অকণমান জিৰা এয়া ব্যৱহাৰ কৰিছোঁ আপোনালোকে যদি খাই চোৱা নাই এনেকৈ খাই চাবচোন সদ্যহতে আমি বিভিন্ন বস্তুৰ ঠাৰি পাত এইবিলাক পেলাই দিওঁ কিন্তু সেইবিলাকো খাব পাৰি যেনেকৈ কোমোৰা বা পানীলাওৰ বাকলিবিলাকো খাব পাৰি নহয়নে বহুতে খায়ো বাৰু আনকি কোমলীয়া ৰঙালাওৰ বাকলিবিলাকো খাই বহুত ভাল লাগে এয়া এনেকৈ ঢাকি থলোঁ 2-3বাৰমান আৰু তাৰপিছত চৰচৰি ৰেডি চাওক ইমান ধুনীয়াকৈ হৈ গৈছে বেছি কষ্ট নহয় একদমেই ইজি হয় দেখিলে আপোনালোকে বনাবলৈ বহুত সহজ ইয়াৰ ওপৰত গাৰ্নিচিঙৰ কাৰণে মই অলপমান ৰোষ্টেড হোৱাইট চেচেমি চিড অৰ্থাৎ তিল মই দি দিছোঁ আৰু ৰোষ্টেড যিহেতুকে ধুনীয়া লাগে খাই চ' মোৰ ব্ৰকলিৰ ঠাৰিৰ চৰচৰি ৰেডি খাই চাব আপোনালোকে ইয়াৰ পিছত মোৰ ছেকেণ্ড আইটেম বনোৱাৰ কাম অৰ্থাৎ মাছ পুৰিম সেইবাবে কলপাত কাটিবলৈ গ'লোঁ তাতে আকৌ মোৱা মাছ এনেকৈ পাতত দি খাই কিন্তু বৰ ভাল লাগে ন আৰু গৰৈ মাছো পুৰি খাই ভাল লাগে সৰু সৰু পুঠি মাছো পুৰি খাই ভাল লাগে মই ভাবিলোঁ বাহিৰতে জুইকুৰা জ্বলাই তাতেই ধুনীয়াকৈ পুৰোঁ সেইবাবে কলপাত ল'লোঁ আৰু কলপাতৰ বাহিৰে মই ল'লোঁ এয়া লাওৰ পাত সৰুকৈ কেইটামান লাও লাগি আছে আৰু এয়া লাও পাতৰ বাহিৰে তৰা গছৰ পাত বা হালধি গছৰ পাত বা আদা গছৰ পাত তাতেও কিন্তু ধুনীয়াকৈ মাছ পুৰি খাই ভাল লাগে নহয়নে আপোনালোকে নিশ্চয় খাই পাইছেই এতিয়া বৰ্তমান যিহেতুকে হালধিৰ পাত নাই সেয়ে ভাবিলোঁ পানীলাওৰ পাততেই আমি মাছকেইটা পুৰোঁ বুলি ভাবিছোঁ আৰু এডাল হৈছে তুলসীৰে এটা জাতি তাৰ পাত ছিঙিলোঁ কেইটামান আৰু মানিমুনিও ছিঙিলোঁ
এটা মানিমুনি আৰু এইটো হৈছে তুলসীৰ এটা জাত, কিন্তু ইয়াক আমি কাৰ্বি আংলঙৰ ভাষাত কওঁ খুমজালু। আৰু আমি কি বুলি কওঁ? আমাৰ মছলা তুলসী। মছলা তুলসী, ইয়াৰ চাইণ্টিফিক নেমটো মই নাজানো, কিন্তু খুমজালু বহুত বহুত বেছি এৰমেটিক হয়। আৰু এইডাল আমাৰ হেৰি তেজপাত দুপাতমান মান ধনিয়া বটল দিলে। বেলাকত যিহেতুকে বালি লাগি থাকে, মাটি লাগি থাকে, সেইবাবে একদম ধুনীয়াকৈ ধুই লোৱাটো নিতান্তই প্ৰয়োজন। সেয়েহে বাহিৰতে ধুনীয়াকৈ ধুই ল'লোঁ। আৰু এইবিলাক কাম কৰি কিন্তু কিছু ভাল লাগে। ৰুমত থাকিলে আকৌ বহুত আমনি লাগে। মই কিন্তু খানা বনাই খুব ভাল পাওঁ, কিন্তু ৰুমত থাকিলে যিহেতুকে অকলে থাকোঁ, কিয় বা একেবাৰে মন নাযায়। কিন্তু ঘৰত আহিলে বহুত বেছি এক্সাইটেড হৈ যাওঁ, কি বনাওঁ, কি নতুন ৰেচিপি বনাই ট্ৰাই কৰোঁ, সেনেকুৱা লাগি থাকে। নেমু পাত আনিবলৈ পাহৰিছিলোঁ, সেইকাৰণে আকৌ কেইটামান কোমলীয়া নেমু পাত আনিবলৈ গ'লোগৈ। ইমান ধুনীয়া গোন্ধ। চ' মাছৰ পোৰা বনাবৰ কাৰণে এইখিনি ইনগ্ৰিডিয়েণ্ট: পিঁয়াজ, নহৰু, দৈ লৈছোঁ অলপমান, আৰু এয়া সৰিয়হ পিচিম, আৰু এইখিনি মটৰ, জলকীয়া, আৰু ইয়াতে আছে মান ধনিয়া, মছলা তুলসী, মানিমুনি, আৰু আছে নেমু টেঙাৰ পাত আৰু বে লিফ অৰ্থাৎ তেজপাত। সেইখিনি গোটেইখিনি মটৰৰ লগত পিচিম। চ' এয়া ৰেডি হৈ গ'ল। এইখিনি নহৰু, পিঁয়াজখিনি কাটি ল'লোঁ, জলকীয়া, আৰু এইখিনি হৈছে মটৰ, আৰু যিমানখিনি পাত আনিছিলোঁ গোটেইখিনি গ্ৰাইণ্ড কৰিলোঁ। আৰু ইয়াত আছে অলপমান পিঁয়াজ আৰু সৰিয়হখিনি, এনেকৈ পেষ্ট বনাই ল'লোঁ ধুনীয়াকৈ। বাহিৰত ধুনীয়াকৈ বস্তুখিনি যোগাৰ কৰি ল'লোঁ। তাৰপিছত জুইকুৰা জ্বলাই ল'লোঁগৈ। আৰু ইয়াৰ পিছৰ কাম হৈছে ধুনীয়াকৈ মোৱা মাছখিনি গোটেইখিনি বস্তু সানি মিক্স কৰা। আৰু সেই হিচাপে মই যিমানখিনি পেষ্ট বনাইছিলোঁ গোটেইখিনিক এটা এটাকৈ লৈ মিক্স কৰিছোঁ। আচলতে থলুৱা খাদ্যবিলাক আজিকালি মানুহৰ মুখত নুশুনাই হৈ গৈছে। যোনে যোনে বনায় আৰু বহুত ভাল কথা। ময়ো ঠিক তেনেকৈ ধৰক ৰুমত থাকোঁ বাবে বহুত ভালকৈ বনাবলৈ সময় নাপাওঁ। ঘৰত থাকিলে বনোৱা যায়। আৰু বাহিৰা বস্তু খাওঁতে খাওঁতে কি বা হৈছে, মানুহসকলে থলুৱা বস্তুবিলাক ভালেই নোপোৱা হৈ গৈছে। কিন্তু যেনেকৈ টেঙাৰ মাছৰ জোল, আৰু লোকেল মাছ, লোকেল মাংস কিমান ভাল লাগে নহয়নে? তিল দিয়া মাছ, তিল দিয়া মাংস, নৰসিংহ, মানিমুনি, ভেদাইলতাৰ জোলেৰে কাৱৈ মাছ, শিঙি মাগুৰ মাছ, কিমান ভাল লাগে। সেইবিলাক আজিকালি খাবলৈই পোৱা নাযায়। আৰু এনেকৈ মই ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি চাওকচোন, কিমান ধুনীয়া এটা মিক্সাৰ ৰেডি হৈ গৈছে। গোন্ধ কিন্তু কিছু ধুনীয়া আহিছে। আৰু সেই পিছত মই ধুনীয়াকৈ কলপাতখিনি যাতে ছিঙি নাযায়, সেইকাৰণে মই জুইত ধুনীয়াকৈ সেকি ল'লোঁ অলপমান। আৰু তাৰপিছত এই লাও পাতকেইটাও সেকি ল'লোঁ। আৰু এনেকৈয়ে ধুনীয়াকৈ মিক্স কৰি দুটা টোপোলা বনাই ল'লোঁ। আৰু আপোনালোকে যদি কোনোবাই বনাই পোৱা নাই, তেনেহ'লে পাত কিন্তু 4-5 খিলামানকৈ দিব, কাৰণ ফাটি যায়গৈ। যাতে পাত বেছি হয়, তেতিয়া তাৰমানে জুইত দিলে ফাটি নাযায়। আৰু মই যে কি কৈ আছোঁ যে কোনো বনাই পোৱা নাই, এইটো সকলোৱে বনাই পাইছে। গতিকে কোৱাৰ কাৰণে একো বেয়া নাপাব দেই। মই জানো অসমৰ সকলোগৰাকী মানুহে মাছ পুৰি খাই পাইছে। আৰু যিসকলে মাছ খাই বেয়া পায়, মইনো কি ক'ম আৰু, মাছ কিন্তু খাব লাগে। মাছত ওমেগা 3 থাকে, মাছত বহুতখিনি ভিটামিন থাকে, যাৰ কাৰণে আমি মাছক খোৱাটো বহুত বেছি প্ৰয়োজন হয়। মোৰ কিন্তু ছেকেণ্ড ফেভৰেট হৈছে মাছ। প্ৰথমতে মই ডিম ভাল পাওঁ, অৰ্থাৎ কণী ভাল পাওঁ, তাৰপিছত মাছ ভাল পাওঁ, আৰু তাৰপিছতহে মই মাংস ভাল পাওঁ। এনেকৈ ধুনীয়াকৈ টোপোলা বনাই ল'লোঁ। আৰু দুটা টোপোলা মোৰ ৰেডি হৈ গ'ল। তাৰপিছত জুইত দিয়াহে কথা আৰু। জুইকুৰাক এনেকৈ জ্বলাই লৈ ইয়াতে এখন লোহাৰ চাং এখন দি দিলোঁ। তাতে টোপোলা দুটা দি জুইকুৰা ধুনীয়াকৈ লগাই লৈ সেকিবলৈ দিছোঁ। আৰু 10 মিনিটৰ মূৰত ইয়াক আকৌ ওলোটাই দিব লাগিব। এনেকৈ লাহে লাহে 10 মিনিটৰ মূৰে মূৰে অলপ অলপ ওলোটাই দি থাকিলে ধুনীয়াকৈ আধা ঘণ্টাৰ ভিতৰত মাছখিনি সিজি যায়গৈ। এয়া চাওক, ইমান ধুনীয়াকৈ টোপোলা দুটা ৰেডি হৈ গৈছে। মই কাঁহীত উলিয়াই লৈছোঁ। এয়া টোপোলা দুটা খুলিবলৈ লৈছোঁ। কিছু গৰম আছিলে, কিন্তু গোন্ধ বাপৰে বাপ, কিনো ক'ম, একদম নাকত লাগি গৈছেগৈ আৰু। আৰু চাওকচোন কি ধুনীয়াকৈ ৰেডি হৈ গৈছে। ৰ'ব, এতিয়াও ৰেডি হোৱা নাই পিছে। এইখিনিতো এতিয়া হৈ গৈছে। ইয়াত কিন্তু আকৌ অলপমান কেঁচা পিঁয়াজ দিম, আৰু অলপ দিম নেমু। নেমুটো কিন্তু ইমান ৰস নাই।
আৰু বাছ এতিয়া সানি পিটিকা কৰাহে কথা আৰু গোন্ধ কিন্তু কিছু ধুনীয়া আহিছে আপোনালোকক গোন্ধ এতিয়া মই দিব নোৱাৰোঁ নহয় সেইকাৰণে আপোনালোকে বনাই খাব বহুতে এনেকৈ বনাই পাইছে কিন্তু হয়তো দুই এটা ইনগ্ৰেডিয়েণ্ট এনেকৈ নিদিয়াকৈও বনাইছে চাগে সেইকাৰণে এবাৰ এনেকৈ দি চাবচোন মই ইয়াক কিন্তু বেছি গুড়া নকৰোঁ বেছিকৈ পিটিকা নকৰোঁ এনেকৈ ৰাফলি পিটিকা কৰি থোৱা যাব যিহেতুকে নিমখ দিয়াই আছে যদি কম হয় আকৌ সোৱাদ অনুসৰি দি দিব বাছ ৰেডি হৈ গ'ল মাক ট্ৰাই কৰাই হ'ব লগ মা এইফালে চা খাই চাহিচোন কেনেকুৱা লাগিছে আৰু সকলোকে কোৱাচোন কেনেকুৱা লাগিছে গতিকে আজিৰ ৰেচিপি দুটা কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব আমাৰ অসমৰ থলুৱা খাদ্য হয় মাছ পোৰা পিটিকা পাতত দিয়া আৰু খালি মই অকণমান টুইষ্ট দিছোঁ গতিকে আপোনালোকে যদি এনেকৈ বনাই চোৱা নাই তেনেহ'লে বনাই চাব নিশ্চয়কৈ আৰু মোৰ যদি ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আজিলৈ ইয়াতে সামৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত চাই থাকিব আজিলৈ এৰিছোঁ টাটা